बडलेण्ड रादाब नायगिरि बयखौबो बरायबाय 20 नं दारांगाजुलि बिटिसि बियाबाव इउपिपिएल दोलोनि गेदेरथार सांग्रांथि हाबाफारि फैबाय थानाय बिटिसि बिसायख'थिखौ लानानै फारफ्रोमबो बिथिङाव गोख्रों इउपिपिएल दोलोआ तामुलपुर जिल्लानि आवथायाव थानाय 20 नं दारांगाजुलि बिटिसि बियाबाव इउपिपिएल दोलोनि मोनसे गेदेरथार बिसायख'थि सांग्रांथि मेल जानानै थाङो। बिटिआरनि गाहाय खुंगिरि प्रमद बर' दारांगाजुलि बियाब इउपिपिएल दोलोनि बिजाथि जलेन दैमारिनि नुजाथिनायाव कुमारिकाटा आंगारकाटा लक्ष्मीनारायणपुराव इउपिपिएल दोलोनि मेल जानानै थाङो। थांनाय गोलाव समाव बिपिएफ आरो बिजेपिनि सरकार दंमोनब्लाबो हारिनि जेंना हानि फाट्टा होनांगौनि जेंना बायदिखौ फोजोबनो थाखाय जेबो रोखोमनि खामानि मावाखै। बिपिएफ सरकारा बेफोरनि फारसे जेबो खामानि मावलाङाखैमोन। नाथाय बिटिआरआव इउपिपिएल सरकार फैनायनि उनाव गोजोन खौसेथि आरो जौगाथाय फैनायजों लोगोसे हारिनि जेंनाफोरा जोबलांनो हमदों होनना फोरमायथियो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। बे खेबाव इउपिपिएल दोलोआ मोन 21नि बांसिन मासि देरहानानै बिटिआरआव हारसिंनो सरकार दाफुंगोन आरो 20 नं दारांगाजुलि बिटिसि बियाबनिफ्राय इउपिपिएल दोलोनि बिजाथि जलेन दैमारिया देरहागोना रोखा होननानै फोरमायथियो। बेजों लोगोसेनो दारांगाजुलि बियाबनिफ्राय जलेन दैमारिया देरहाखांनायनि उनाव बिथांनो बिटिसि सरकारनि इएम मासि होनाय जागोन होनना फोरमायथियो। आंगारकाटा ओनसोलाव थांनाय गोलाव बोसोराव बिपिएफ दोलोआ सरकार थासेयावबो हानि फाट्टा होगोन होननानै गोबां खेब थगायबाय। बे खेबाव रायजो राजाफोरा इउपिपिएल दोलोनि बिजाथिखौ सायख'गोन होनना बुंथियो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। दारांगाजुलित আজি মই প্ৰথম নিৰ্বাচনী সভাত আহিছোঁ আৰু আঙাৰকাটাত আমাৰ নিৰ্বাচনী সভা আয়োজন কৰিছে। হাজাৰ হাজাৰ লোক ইয়াত ওলাই আহিছে আৰু আমি সকলো জানো আঙাৰকাটা বুলি ক'লে এটা ভূমিৰ সমস্যা আছে। এই অঞ্চলৰ ৰাইজে দশকৰ পৰা দশক ধৰি ভূমিৰ সমস্যাত ভুগি আছে। এই কথাবিলাক লৈ পেলাই আগত বিপিএফৰ দিনত বহুতবাৰ ঠগাই ভোট লৈ থাকে কিন্তু কামটো নকৰে। আমি ইতিমধ্যে পিজিআৰ ভিজিআৰ লেণ্ডত যিসকল বসবাস কৰি আছে 2003 চনৰ আগৰ পৰা সেইসকলক নিজৰ ভূমিৰ পাট্টা লৈ পেলাই ভালকে জীয়াই থকাৰ কাৰণে কিছুমান পলিচি বৈচুমতি 2.0 আমাৰ নতুন পলিচিৰ দ্বাৰা বনোৱা হৈছে। গতিকে যিখিনি জৰীপ হৈ গ'ল সেই জায়গাবিলাকত অলৰেডি ভূমিৰ পাট্টা পাই গ'ল। আমাৰ দাৰাংগাজুলি বা আঙাৰকাটাত জৰীপ হ'বলৈ বাকী আছে। দাৰাংগাজুলিত ভূদান গ্ৰামদানৰো মাটি আছে য'ত বহুত লোক বসবাস কৰি আছে কিন্তু মাটিৰ অধিকাৰ পোৱা নাই। এই ভূদান গ্ৰামদানতো আমি অতি শীঘ্ৰে মাটিৰ অধিকাৰ দিবলৈ গৈ আছিলোঁ। কোড অফ কণ্ডাক্ট নহ'লে ইতিমধ্যে পাই গ'লহেঁতেন। চ' আমি নতুন যিটো ভূমিৰ যিবিলাক আইনবিলাক বা পলিচিবিলাক চেঞ্জ কৰিছোঁ তাত বডোলেণ্ডৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাইজে যোনে নেকি স্বাধীনতাৰ পিছত বসবাস কৰি আছে 2003 চনৰ আগত যিসকলে বসবাস কৰি আছে সেইসকলে সকলো ঠাইতে ভূমিৰ পাট্টা পোৱাৰ কাৰণে আমি এই পলিচিটো আনিছোঁ আৰু তেখেতসকলে পাব। গতিকে আজি আঙাৰকাটা ৰাইজে বহুত সময় বিপিএফক ভোট দিলে কিন্তু একো কাম নহ'লে সেইকাৰণে ইউপিপিএলৰ প্ৰতি আকৃষ্ট আৰু আকৰ্ষণ আহিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ লগত আমি সদায় আছোঁ কাৰণ তেখেতসকলে ভাৰতীয় নাগৰিকসকলে ভাৰতৰ সংবিধানে যি অধিকাৰ দিছে প্ৰত্যেকটো অধিকাৰ পোৱাৰ তেখেতসকলৰ অধিকাৰ আছে। বিগ ব্ৰাদাৰ হয় কোনে স্মল ব্ৰাদাৰ হয় মই নাজানো কিন্তু একক সংখ্যা গৰিষ্ঠ লৈ ইউপিপিএল দে চৰকাৰ গঠন কৰিব এইটো খাটাং। চমক দেখালে এইটো বেলেগ ধৰণৰ হ'ব লাগিছিলে, নৰ্মেলে হৈছে। থেংক ইউ। আজি আমাৰ 26 নং দৰংগাজুলিত নিৰ্বাচনী প্ৰচাৰ ইয়াত প্ৰথমবাৰৰ কাৰণে আমি ইয়াত আয়োজন কৰিছোঁ। অনলি এটাই ভিচিডিচি হয়, 2 পশ্চিম কুমাৰিকাটা ভিচিডিচি ছিংগল ভিচিডিচিত ইমান বিশাল আজি ৰাইজে ওলাই আহিছে। ইয়াৰ কাৰণে মই আংগাৰকাটাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ যি উপস্থিতিয়ে এইটো প্ৰমাণ কৰিলে যে 22 ছেপ্টেম্বৰ হ'বলগীয়া যি নিৰ্বাচন এই নিৰ্বাচনত দৰংগাজুলিৰ পৰা ইউপিপিএলৰ জয় নিশ্চিত। আৰু ইয়াৰ কাৰণে মই দৰংগাজুলিবাসীক এতিয়াই মই অশেষ মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। বৰ্তমান আমাৰ দৰংগাজুলি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে 28ৰ পৰা 30,000 ভোট লৈ ইয়াত নিশ্চিতভাৱে জয়ী হ'ম। আজিৰ তাৰিখত প্ৰতিদ্বন্দ্বিতা আছে, আমাৰ 3কোণীয়া হ'ব। তথাপিও আমি যিমান গম পাইছোঁ আমাৰ কণ্টেষ্ট বিপিএফৰ লগত হোৱাৰ বহুত সম্ভাৱনা আছে।